গীতা মাহাত্ম্য, গীতাৰ প্ৰতিটো শব্দ, প্ৰতিটো শ্লোক যুগে যুগে আমাৰ সমাজ ব্যৱস্থাত প্ৰতিফলিত হৈ আছে। কুৰুক্ষেত্ৰক ধৰ্মযুদ্ধ এই কাৰণেই কোৱা হৈছে, যদি গীতা নপঢ়োঁ, যদি আমি ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ কথা নাজানো, কৌৰৱ পাণ্ডৱৰ বিষয়ে যদি আমি নাজানো, তেন্তে আমি বহু কথাই নজনাকৈ থাকি যাম। ভাৰতীয় জীৱন দৰ্শনৰ বিষয়েও আমি নাজানিম। আৰু যদি এনেকুৱাও আছে যে ধৰ্মযুদ্ধ কি কাৰণে, যে আমি আমাৰ যি পৰম্পৰাগত আমাৰ শিক্ষাক আগলৈ পৰিবাহিত কৰিব লাগিব। সংস্কাৰ, সংস্কৃতি, ৰীতি নীতি সকলো, আৰু তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে গীতাত। সেইকাৰণে ধৰ্ম ৰক্ষাৰ কাৰণে এই যুদ্ধ। শ্ৰী শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰথম অধ্যায় 41 নং শ্লোক। শংকৰো নৰকায়ৈব কুলঘ্নানাম কুলেশ্বচ পতন্তি পিতৰো ভস্যং লুপ্তপিণ্ডোদকক্ৰিয়া। বংশত অবাঞ্ছিত সন্তানৰ সংখ্যা বাঢ়ি গ'লে বংশৰ সকলো মানুহৰ আৰু বংশৰ পৰম্পৰা নষ্ট কৰা সকল উভয়ৰে জীৱন নিশ্চিতভাৱে নৰকতুল্য হৈ যায়। শ্ৰাদ্ধত পিণ্ড আৰু তৰ্পণ দিয়াৰ দৰে কৰ্মসমূহ বন্ধ হৈ যাব পাৰে, আৰু এনে বংশৰ মানুহবিলাকৰ পূৰ্বপুৰুষবিলাকৰো অধোগতি আৰম্ভ হয়। সকাম কৰ্মৰ নিয়ম অনুসাৰে বংশৰ পূৰ্বপুৰুষসকলৰ প্ৰতি সময়ে সময়ে পিণ্ডদান আৰু তৰ্পণ কৰিব লাগে। আমি যেনেদৰে বছৰি শ্ৰাদ্ধ কৰোঁ। বিষ্ণুৰ পূজা কৰাৰ পাছত এনে পিণ্ডদান আৰু তৰ্পণৰ অনুষ্ঠান কৰা হয়, কাৰণ বিষ্ণুৰ প্ৰতি অৰ্পণ কৰা খাদ্যৰ অৱশিষ্ট ভাগ ভক্ষণ কৰিলে মানুহ সকলো পাপৰ পৰা মুক্ত হ'ব পাৰে। কেতিয়াবা এনেও হয় যে মৃতকসকলে বিভিন্ন ধৰণৰ পাপ কৰ্মৰ ফল ভোগ কৰি থাকিব লগা হয়। কেতিয়াবা তেনে পিতৃয়ে এটা স্থূল দেহ লাভ কৰি পুনৰ জন্ম গ্ৰহণ কৰিবলৈকো অসমৰ্থ হয়, প্ৰেত হৈ থাকিব লগা হয়। মৃতকৰ পুত্ৰ, পৌত্ৰ আদি অধস্তন সন্তানসকলে বিষ্ণুৰ প্ৰতি অৰ্পণ কৰি বিষ্ণুৰ উচিষ্টখিনি যেতিয়া প্ৰসাদ ৰূপে আগবঢ়ায়, তেতিয়া মৃতকসকলে প্ৰেত অৱস্থাৰ পৰা বা তেনে সকলো কষ্টৰ পৰা মুক্তি হয়। পূৰ্বপুৰুষসকলৰ প্ৰতি এনে সেৱা আগবঢ়োৱাটো এটা পৰিয়ালৰ পৰম্পৰাগত দায়িত্ব, আৰু যিসকলে সম্পূৰ্ণৰূপে ভক্তৰ জীৱন গ্ৰহণ কৰা নাই, সেইসকলৰ বাবে এনে কৰাটো অপৰিহাৰ্য। কিন্তু সম্পূৰ্ণৰূপে ভক্তৰ জীৱন গ্ৰহণ কৰাসকলে এনে ধৰ্মানুষ্ঠান নকৰিলেও চলি যায়। কেৱল ভক্তিৰ বলৰে ভক্ত এজনে শ শ হাজাৰ হাজাৰ মৃতকক সকলো কষ্টৰ পৰা উদ্ধাৰ কৰিব পাৰে। গীতাৰ পাতে পাতে আমাৰ সমাজ জীৱন জিলিকি আছে। আমি যি শ্ৰাদ্ধ বিধি কৰোঁ, আমাৰ পিতামহ, মাতামহ, পিতৃ মাতৃ যিসকলৰ বিয়োগ হৈছে, তেওঁলোকৰ শ্ৰাদ্ধ কৰ্ম কৰোঁ, পিণ্ড দিওঁ, তৰ্পণ কৰোঁ। আৰু যদি এইখিনি আমি সুকলমে কৰিব নোৱাৰোঁ, তেওঁলোকৰ যি অৱস্থা সেইটো প্ৰেতৰ ৰূপত থাকি যায়। আকৌ কৈছে, ভগৱান শ্ৰীকৃষ্ণৰ যিসকল প্ৰকৃত ভক্ত, তেওঁলোকে ভক্তি মাৰ্গৰ দ্বাৰা হাজাৰ হাজাৰ মানুহৰ এনে তৰ্পণ অনুষ্ঠান, শ্ৰাদ্ধ অনুষ্ঠান, পিণ্ড অনুষ্ঠান কৰিবলৈ সমৰ্থ। ধন্যবাদ, প্ৰণাম।